ইছ ৰাম কেলে মিছেছ বৰুৱা নহয় তিতাবৰ চাহ বাগিচাৰ অনলাইন অহা নহয় যে এইকাৰণে ধৰিব পৰা নাই চাগে বাংলোত যে ইমান কাম কেতিয়া সময় পাওঁ কওক অনলাইন আহিবলৈ আজি তথাপিও আহিছোঁ আৰু সময়কণ মিলাই পেলাই কাম কৰা এনেই আছে কিন্তু চাই দিব লাগে জানে স্পেচিয়েলি পাকঘৰটোত যে নহ'লে আকৌ খানাটো নাখায় মানে মোক এনি টাইম লাগি থাকে জান তুমি বনাবা এই টেঙা আঞ্জাখন বনালে স্পেচিয়েলি মানে কি হয় ন লাষ্টৰ নেমুকণ যদি মই চেপি নিদিওঁ হুলস্থুল জানে ঘৰখনত ৰাতিটো হুলস্থুল কৰি থাকে আজি মানে টেঙা আঞ্জাখন তেনেকুৱা নহ'লে আগৰ নিচিনাকে নেকি মতা মানুহ যে জানেই আৰু কেনেকুৱা বাকী হেৰি অৰবে পানীগিলাচ আন না তাৰমানে হেৰি সামাজিক কাম কিছুমানতো লাগি থকা হৈছে এই আমাৰ মানে ক্লাবৰ ফালৰ পৰা আমি অলপমান এই ডনেশ্যন অলপ মানে 10টামান ফেমিলিক আমি দিম ভাবিছোঁ চাউল দালি এনেকৈ আৰু কিবা কিবি এই ফটোগ্ৰাফাৰটো মানে নাহেই চাওকচোন মিলাই নাই শিকিবা এতিয়া লকডাউন শেষ হ'বলৈ হ'ল এতিয়া মই কৈছোঁ যি হওক আৰু আমি এইবিলাক ফটোগ্ৰাফাৰলৈ ৰৈ থাকি লাভ নাই হয় নাই কওক নিজে তুলি ল'ম আৰু কিনো আছে তাকে বাকী মানে আমাৰো অলপ ৰুটিনটোত খেলি মেলি হৈছে ইহঁতি মিছেছ কাকুতি শৰ্মা ইহঁতি মানে একদম হেৰি কৰিছে আৰু হুলস্থুল আৰু মানে মিছেছ বৰুৱা এবাৰ কিটিটো কি হ'ব কি নহ'লে নাই আৰু কিনো গভৰ্ণমেণ্টে কৈছে যেতিয়া আমি নামানিম নেকি কওকচোন বাকী এনেই লকডাউনটো অকণমান বৰ লাগিছে বাৰু ক্লাব শ্লাব নাই আজিকালি একো মানে হেৰি এক্টিভিটিজ মানে অকণমান অকল সেই ঘৰতে সোমাই আছোঁ আৰু কিন্তু মানে কি জানে মনে অকণমান ভালো লাগিছে জানে এই লকডাউনটো মানে অন্য একো নাই এই বিহুটো যে মাজত পৰিলে তাৰমানে কি জানে এই বিহুটো মানে এনেইতো এওঁ মানে 3-4যোৰমান পাটৰ কাপোৰ আনি দিয়ে বাৰু বিহু বুলি সেইটো কোনো খুব ভাল লাগে দেই বিহু বুলি যে আনি দিয়ে কিন্তু মানে ওচৰৰ এই কমিটিৰ ল'ৰাকেইটা মানে মাতে বিহু কমিটিৰ ল'ৰাকেইটা মানে তাহাঁতি মানে এনেকৈ বিহু কমিটিলৈ বুলি মানে হেৰি জলপান খাবলৈ মাতে এই দৈ চিৰা গুড় এনেকৈ মই আকৌ সেইটো ইমানটো ভাল নাপাওঁ জানে মানে আমাৰ এতিয়া মানে লুচি ভাজিটো বেছিকৈ চলে দৈ চিৰাটো অকণমান মানে হেৰি লাগে আৰু মই এনেই খাই দিওঁ নহ'লে আকৌ তাতি ক'ব বোলে হেৰি মেনেজাৰৰ ঘৈণীয়ে খুব দেখুৱাইছে এনেকুৱা মই আকৌ দেখুওৱা এইবিলাক মানে হেৰি নাই আৰু সৰুৰ পৰা শিকাই নাই সেইবিলাক আকৌ মই চব একদম নকৰোঁ জানে মই কিন্তু মানে হেৰি আৰু আহি পেলাই কিন্তু লুচি ভাজিটো খাই দিওঁ লালমোহন বা ৰসগোল্লা এটাৰ লগত যি আছে আৰু ঘৰত তেনেকৈ খাই দিওঁ ৰুবিয়ে বনাই দিয়ে তেতিয়াহে অকণমান মানে ভাল লাগে জানে বাকী হেৰি বহুত কথা পাতিলোঁ ন আজি আহিম দিয়ক আকৌ হা আহিছোঁ দেই ভালে থাকিব অঁ নমস্কাৰ